हेलो नमस्कार सकलोके पुनरबार स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅলৈ মাঘ বিহুৰ প্ৰায় এসপ্তাহ 10 দিন মান আগতে ঘৰলৈ গৈছিলো আৰু হৰুৱে নদীৰ পৰা মাছ আনি থৈ দিছে মায়ে তাকে গৈ পোৱাৰ লগে লগে দেখুৱাইছে সঁচাকৈ মাছ কেইটা ইমান যে তেজাল আছিল আৰু আমি খুব ধুনীয়াকৈ পুৰিও খালো আৰু ঔটেঙা মাছ বইল খালো এয়া পিঠলাটো দেউতা যেহেতু সকামলৈ যায় প্ৰসাদ থাকে ঘৰত পিছদিনা ৰাতিপুৱা গম পালো যে আমৈদৰ ছোৱালী দীপিকাবা ঘৰলৈ আহিছে দুজনী খুচকাৰিবলৈ বুলি ৰাস্তালৈ ওলাই গৈছিল আৰু এয়া তেখেতে আমাৰ দুজনীক এগৰাকী আমৈদৰ হয় তেখেতে আমাৰ দুজনীক ৰাস্তাত লগ পাই বহুত দিন যে যোৱা নাই মাটি লৈ গ'ল আৰু গৈ পেলাই ইমান ধুনীয়াকৈ গাখীৰ আৰু পিঠা বনাই খোৱালে আজিৰ দিনত কোনেনো বাৰু মাটি এনেদৰে খুৱাব কৈছে এয়াই গাঁৱৰ নিভাজ মৰমবোৰ এইজন গাঁৱৰ খগেশ্বৰ নিচাদে এতিয়াও কাম কৰিব পৰা ঘৰলৈ আহি দেখা পালোঁ মাহঁতে ধান বঢ়াইছে উখোৱা চাউল কৰিছে ন খাবলৈ বুলি গতিকে নামঘৰত আঘোণতে ন খাই থৈছে অকণমান ন লগাই থৈছে কিন্তু এতিয়া আমাৰ মানুহবিলাকৰ নিমিলে কাৰণে আমাৰ ঘৰত মাঘতহে ন খোৱা আৰু আমি গ'লোঁ নদীলৈ কাপোৰ ধুবলৈ বুলি আৰু ইহঁতে লাগিলে বালিখৰ সজাত দুইটাৰ কিমান যে আপত্তি কিমান যে কথা ডিচেম্বৰ মাহটো প্ৰায় 4-5 বাৰ মান ঘৰলৈকে যোৱা হ'ল ইহঁত দুটাৰ আশাতে ঘৰলৈ যাওঁ লগতে ময়ো ধেমালি কৰিলোঁ অলপমান আৰু সৰুতে আমি যেনেদৰে বনাইছিলোঁ মোৰ মন গ'ল বনাই চাবলৈ আৰু সিহঁতক দেখুৱালোঁ তাৰপিছত আমি গ'লোঁ আমাৰ বাৰীলৈ ইতিমধ্যে ধানখিনি আনি থৈ গৈছেহি কাৰণ ঘৰত ঢেৰ হাঁহ কুকুৰা আছে ধান মেলিলে দিনটো ৰক্ষা কৰি থাকিব লাগিব গতিকে বাৰীত এনেদৰে নদীৰ কাষত মেলি থৈ গ'লে জেওৰা লগোৱা আছে একো দিগদাৰ নাই দিনটোৰ কাৰণে এৰি থৈ যাব পৰা হ'ব এয়া ঘৰৰে ধুনীয়া বাৰীত টিকলিজনী ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সেইদিনা ৰাতি ইনভাইট কৰিলে আমৈদৰ ঘৰলৈ দীপিকা বাৰ ঘৰলৈ ভাত খাবলৈ আৰু এয়া কুকুৰা এটা বধিলেই নহয় লগে লগে মই ষ্টাৰ্ট কৰি দিলোঁ আৰু গৰম পানী লৈ পেলাই চাল গুচোৱা আৰু এয়া আমৈদৰ বোৱাৰী বৌৱে কাটিলে পিছদিনাখন আমি গ'লোঁ বাৰ এগৰাকী লগৰ ছোৱালীৰ ঘৰলৈ দুগৰাকী সৰুতে সখী আছিলে সৰুতে যে খুব সখীবোৰ পাতে তোমালোকে কিমান বছৰ পিছত লগ পাইছা ৰঞ্জুবা আৰু ঘৰখনলৈ সোমাই গৈ চাওকচোন তাঁতশাল এখন অসমীয়া ঘৰত নাথাকে জানো সদায় থাকেই ইমান ভাল লগা দৃশ্য আৰু মাঘৰ বিহু বহুত দিন আগতে যদিও তেওঁলোকে লাড়ু পিঠা বনাই তিল পিঠা বনাই খোৱালে ইমান ভাল লাগিলে যেতিয়া বিহুত এভেইলেবল হয় খাবলৈ মন নাযায় আৰু তেওঁলোকৰ সিদিনা নিৰামিষ আছিলে তথাপি আমাক জবৰদস্তি ভাত কেইটামান খুৱাই পঠালে আৰু গাঁওকেইখন ওচৰৰ শিমলুগুৰি আৰু আমাৰ গাঁওখনৰ নাম নৱজ্যোতি ওচৰৰে যদিও ৰাস্তাৰে ঘূৰি গ'লে দূৰ হয় গতিকে আমি পথাৰেৰে আহিলোঁ পিছদিনাখন ৰাতিপুৱাই আচাৰ বনাবলৈ কাৰণে ইয়াত জলফাই বুটলি আনিলোগৈ বিৰাট ঠাণ্ডা গতিকে মই জুই একুৰা লগাই লৈছোঁ আৰু জুইৰ ওচৰতে বহি কাটি ৰদাই দিবলৈ লৈছোঁ লগে লগে পানী গৰম দি দিলোঁ এয়া ঘৰতে মিঠা আলু খান্দি থৈছিলে সেয়া আৰু মায়ে দিলে লোকেল ডিম তিনিটাৰ কাৰণে মোৰ আৰু বেটা বেটি গতিকে সেইকেইটা উতলাব ষ্টাৰ্ট দিলোঁ মায়ে ৰাতিপুৱাই নিজৰ ডিউটি কৰিছে মায়ে সদায় গাখীৰ খীৰাই সুদাকে এই আমাৰ গোহালি মায়ে গাখীৰ খীৰাইছে আজি বোলে কুকুৰা খুৱাব মোক গতিকে ঘৰত কুকুৰাটো ধৰি থৈছিলে ৰোহিতে কিবা এটা কৰোঁতে এৰ খাই গ'ল মেল খাই গ'ল পলালে কুকুৰাটো পলালে ক'ত আৰু ভালকৈ নধৰিলে পলাবই সি এতিয়া কেপেটাখন লৈ পেলাই ৰৈ আছে মাৰি পেলাই পিছে মাৰিব পাৰিলেগৈ আৰু এয়া কুকুৰাবোৰে উমনি লৈছে কোনজনীয়ে ক'ত পাৰি থৈছে ঠিকনা নাই মায়ে নি থৈছে এতিয়া 10টাকৈ গাই প্ৰতি 10টামানকৈ ভাগত পৰিছে নেকি দি থৈছে আৰু খেৰৰ ওপৰতো এঠাইত আছে এতিয়ালৈ চাগে ওলালেগৈ আৰু ভিডিঅ'টো কৰা বহুত দিন হ'ল এলাহতে এডিট নকৰাকৈ আছে আৰু এয়া
একো বস্তুৰে অভাৱ নাই ঘৰত মোৰ সেইকাৰণে কিছুমান বস্তু ইয়াত কিনি খাবলৈ বহুত এলাহ মানে বহুত গাত লাগে আৰু তাকো ফ্ৰেছ হয়নে নহয় বা একেবাৰে লোকেল হয়নে নহয় সেইটো ডাউট থাকে সেয়া ৰোহিত কুকুৰা কাটিলে আৰু এইটো আমাৰ ঘৰৰ আগফালে এটা ঘৰ আছে ইয়াতে হাঁহখিনি ৰাখিছে ভালেমানখিনি হাঁহ তাৰপিছত আমলখি আচাৰ বনাবলৈ আমলখি পাৰিবলৈ পুখুৰীৰ পাৰলৈ গ'লোঁ পুখুৰী মাছ ধৰা হৈ গ'ল পানী একেবাৰে নায়ে অকণমান পানী আছেগৈ মায়ে জোকাৰি দিলে আৰু আমি কেইটাই বুটলিলোঁ এয়া বৰমাৰ লগত বৰমাহঁতৰ ঘৰৰ পাৰিলোঁ শেষ আৰু এতিয়া ৰবাব টেঙা নাই শেষ হৈ গ'ল এয়া জুই ধৰা জেগাতে এতিয়া ঠাণ্ডা আহিছে মাঘৰ বিহুত বাহিৰত বহিব লাগিব বুলি এনেই চালি এখন দি দিছে আৰু দুইটাই খেলিছে কাজিয়াও কৰে খেলেও তথাপিও লগ এটা হৈছে খেলিবলৈ বেলেগৰ ঘৰলৈ নগ'লেও হয় আৰু পঠিয়াওঁ কেতিয়াবা কেতিয়াবা বেলেগৰ ঘৰতো গৈ খেলেগৈ আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ ফৰ ৱাচিং এনেদৰে ভিডিঅ'টো চাই থাকিব